হেল্ল' গাইজ, ৱেলকাম বেক টু ভিডিঅ' ব্লগ। মই আজি গৈছোঁ মানে বৰ্তমান জালুকবাৰীলৈকে, মানে লগৰ এজন আহিছে মানে গোলাঘাটৰ পৰা, তাক আনিব যাওঁ। বাকী তাত গৈ চাওঁ কি হয়, মানে অকলে আছোঁ, তাক লৈ গ'লে মানে হেলমেট এটা তলত চাইডৰ ফালে। বাকী আপোনাৰ লগ পাইছোঁ হা, তাক লগ পাইছোঁ। লগৰজনক মানে এতিয়া লগ পাই পেলাই মানে তাক ভাড়া পৰা আহিছিলে, সেইকাৰণে মই মানে তাক ধাৰাপুৰত থ'লোঁ। এতিয়া মানে লগৰজনে মানে জালুকবাৰী ৰখি আছে, এতিয়া তালৈকে যাওঁ, তাক লগত লৈ পেলাই ঘৰত যাওঁ আৰু তাৰপিছত লগত লগ পাই আছোঁ হা। হ'ব গাইজ, এক ঠাইত কৈ দিলোঁ ক'ৰবাত, সি ৰখি আছে ক'ৰবাত, এতিয়া মানে মানুহটো বিচাৰি পোৱা নাই, ফোন কৰিছোঁ ৰ'বকচোন, আহি আছে ক'ত বা চাই ইমান দিগদাৰ মানে, চিনি নাপাওঁ মানুহৰ কাৰণে গুৱাহাটীখন, আচৰিত আৰু। এইটো ফাইনেলি আহি পাইছি, মানুহটো ক'ত ৰখি আছে মানে আচৰিত আৰু মানে। ভৰিছিলোঁ মই তাতে, সি ৰখি আছে পিছফালে আকৌ। দে হেলমেটটো পিন্ধি উঠিলোঁ আকৌ। দে গাইজ, বাকী লগ পাই আছোঁ তাক। গাইজ এই চাওক, নতুন পূজাত আমি গাইজ ঘৰ আহি পোৱাৰ লগে লগে ফুচকা, পানী, আলু, গতিকে আমি আৰু তুত খাব লাগে, জল্দি কেনে হৈছে কবি হা। টেষ্টি মই বনাইছোঁ মানে আজি বহুত দিনৰ মূৰত। চ' গাইজ খাই পেলাই লগ পাই আছোঁ হা। এইটো শুই আছা তুত গইন্দি আছা নেকি তই? গইন্দি আছা? তই গইন্দিয়াত ভালে না আগৰ পৰাই গোয়েন্দা মানুহ। চৰ্দি লাগি গ'লে গাড়ী চলাওঁতে, সেইকাৰণে চাওঁ গোটেই প্লেট গোটেই খালী আছে। এটা চিঙৰাটো আছে, বাকী এজন নাই। ইচ্ছা গহিনী আছে। গাইজ ইভিনিংকৈ ব্লগটো মানে ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া মানে খতম কৰাই নাই, কাৰণ কালি আপোনাৰ লগৰজনৰ ঘৰত গ'লোঁ, তাতে চাহ তাহ খাওঁতে মানে ৰাতি বহুত দেৰি হ'ল, সেইকাৰণে ব্লগটো মানে এণ্ডিং নকৰিলোঁ। প্লাছ আজি মৰ্ণিং ষ্টাৰ্ট কৰিব খুজিছিলোঁ, কিন্তু তাৰপিছত কি হ'ল, মই আহিলোঁ আপোনাৰ বগামাটি, ইয়াৰ পৰা চাগে 10 কিলোমিটাৰ হ'ব। মানে সিদিনাখনে আপোনালোকে ভিডিঅ'টো চাইছে গমেই পাব। সিদিনাখনে মানে আহিছিলোঁ যে তাত মানে আমাৰ জেঠীমা আৰু দাদাজনৰ বিয়া। চ' দাদাজনে চিনি নাপায়, ফাৰ্ষ্ট কথা এইটো। ছেকেণ্ড কথাটো চিনি নাপালে, এতিয়া মোৰ লগত আহিব লাগিল। তো ৰাতিপুৱা আপোনাৰ উঠি পেলাই গা পা ধুই চাহ অকণমান খাইছোঁ আৰু দৌৰিছোঁ পূৰা। দৌৰি চৌৰি আহি পেলাই এই অলপমান আগতে আহি পাইছোঁ, আহি পেলাই মানে ব্লগটো আৰম্ভ কৰিছোঁ। সেইকাৰণে মানে কালিৰ ব্লগটো মানে ইভিনিং ষ্টাৰ্ট কৰা ব্লগটো মানে এতিয়াও এণ্ডিং কৰাই নাই। প্লাছ লগৰজন আহিছিলে, আপোনাক গম পায় গোলাঘাটৰ পৰা। সেই লগৰজনক মানে আমাৰ ঘৰৰ কাষৰে মানে মোৰ এজন লগৰ আছে, তাকো চিনি পায়। ত' সিহঁত দুজনক মানে আজি আমাৰ ঘৰৰ ওচৰত থকা মাধৱ মন্দিৰত ফুৰিব যাবৰ কাৰণে তাক দি থৈ আহিছোঁ। মানে ইয়াৰ পৰা মানে অকণমান দেৰিকৈ যামেই আৰু মানে বেছি দেৰি নকৰোঁ, মানে বিয়া মানে মানুহখিনি মাতা হ'লে আৰু ইয়াৰ পৰা আমি যাম ঘৰলৈকে, কাৰণ হাজাৰক সিও একো মানে অকলে থ'ব নোৱাৰি না, সেইকাৰণে। চ' সেইকাৰণে আৰু বাকী আপোনাক দেখাই আছোঁ অলপ চলপ। এতিয়া মানে বাহিৰত বহি আছিলোঁ, চ' এতিয়া ভিতৰলৈ সোমাই গ'লোঁ আৰু মই ইয়াতে আছোঁ পিছফালে। এই থাক বাহিৰত অঁ বাহিৰত থাক, ভিতৰত আছে নেকি? এই চামুচ নালগে নাংগে আকৌ কোনোবা চুৰিবা নহয় আংগলা। এই গাইজ চামুচখন লৈ যা। চ' গাইজ এতিয়া বহুতো মানে ঘৰৰ ভিতৰত বহি আছোঁ। এতিয়া মায়ে ভাত বনাই আছে। তো আমাৰ জেঠীমা দাদাজনক মানে সিহঁতৰ বৌহঁতৰ বাবুটোৰ লগত মানে সিহঁতৰ আলহী ঘৰত মানে মাতিব পঠাইছোঁ। এতিয়া মই যোৱা নাই আৰু ভাগৰ লাগছে গাড়ী চলাই। চ' এতিয়া চাওক গাইজ, চুলি লুকটো কেনেকুৱা লাগিছে ক'ব চকবাৰ। বেল চেল মাৰি একদম চুলি পিছফালে থৈ দিছোঁ। স্পৰ্টিংটো মানে নতুনকৈ 3 দিনমান হ'ল আনিব, 3-4 দিনমান। চ' ভাল লাগছে নে এটা কমেণ্ট চমেণ্ট কৰিব আৰু, তেতিয়া ভাল লাগিব মোৰ, নে কি কয়? বাকী একবাৰ ৰুমটো চাব নেকি? দেখাই আছোঁ ৰ'ব। যান ফাৰ্ষ্ট খুলি দিয়াৰ লগে লগে আপুনি আমাৰ হেলমেটটো থৈছোঁ ইয়াতে। বাকী বিচনা, এইটো টিভি, বহুত পুৰণা টিভি দেই, চেমচাং, বহুত বঢ়িয়া হৈছে টিভিটো, কালাৰ চালাৰ বঢ়িয়া হৈছে। ফটো সেইটো আৰু মিডিয়াম ৰুম এটা, বেছি ডাঙৰ নকৰোঁ নহয়, নে কি কয়? বাকী কেনেকুৱা লাগিলে জনাব। বাকী আৰু সেই আপোনালোকক দেৰিকৈ লগ পাই আছোঁ দিয়ক, নে কি কয়? চ' গাইজ এইমাত্ৰ মানে ঘৰ পালোঁ আৰু। চ' বহুত ভাগৰ লাগছে, তো এইটো ভিডিঅ' আকৌ বেছি লম্বা নকৰোঁ।
তো আজি ভিডিঅ' যোনে যোনে চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব একদম চাওকচোন একদম বিচনাত পৰি গৈছে একদম পুৰা ভাগৰ লাগি গৈছে গাড়ী চলাই তো এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিলোঁ